ডিব্ৰুগড়ৰ ইকো ফ্ৰেণ্ডলি পূজা মণ্ডপ ডিব্ৰুগড়ত কেইখনমান পূজা মণ্ডপে আগবঢ়াইছে ইকো ফ্ৰেণ্ডলি পূজা বাৰ্তা বাঁহ বেত নাৰিকলৰ বাকলি অমিতা গছৰ ছাল খেজুৰ গছৰ ছালৰ লগতে ভিন্ন ঘাঁহ বন আৰু গছপাতেৰে নিৰ্মাণ হৈছে ডিব্ৰুগড়ৰ কেইখনমান পূজা মণ্ডপ বিসৰ্জনৰ সময়ত নদী প্ৰদূষণ নহবলৈ ব্যৱহাৰ কৰা নাই পলিথিন প্লাষ্টিক চিন্থেটিক সামগ্ৰী আৰম্ভণি কৰিছোঁ ডিব্ৰুগড়ৰ জালুকপাৰাৰ আকৰ্ষণীয় পূজা মণ্ডপৰ পৰা নাৰিকলৰ বাকলি অমিতা গছৰ ছাল খেজুৰ গছৰ ছাল ভিতৰ ভাগত দেখিবলৈ ধানৰ দৰে পূজাৰ ব্যৱহৃত জবৰ থোকবোৰ ভিন্ন প্ৰজাতিৰ ঘাঁহ বনেৰে আলোকসজ্জাৰ মায়াজালেৰে মোহিত কৰি তুলিব আপোনাক জালুকপাৰাৰ পূজা ভাগক নামাকৰণ কৰা হৈছে বনদেৱী নিউ মাৰ্কেটত পূজা মণ্ডপৰ আৰ্হিটো হৈছে চৰাইৰ বাঁহ য'ত ব্যৱহাৰ কৰা হৈছে বাঁহ গছৰ ডাল টকৌপাত আৰু প্লাইউড দেৱীৰ প্ৰতিমা ভাগো নিৰ্মাণ কৰিছে চৰাইৰ বাঁহৰ ওপৰত ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টি আৰু মিউনিচিপালিটি পূজা মণ্ডপ সজাইছে চেগুন গছৰ শুকান পাত বেলৰ বাকলি আৰু ঝাৰু বনেৰে দেৱীৰ প্ৰতিমা ভাগো ৮০ বছৰে পৰম্পৰা অনুযায়ী একেগৰাকীৰ মৃন্ময় শিল্পীৰ পৰিয়ালে নিৰ্মাণ কৰিছে ঠিক তেনেদৰেই দেৱীৰ অলংকাৰ প্ৰস্তুত কৰিছে মাৰোৱাৰী পট্টিৰ মহিলাসকলে মিত্ৰসংঘ পূজা মণ্ডপো বাঁহ আৰু বাঁহ কাঠৰ চুচনিৰ পৰা ওলোৱা সামগ্ৰীৰে ৰূপ দিছে চহা নিভাজ গাঁৱৰ তাহানিৰ খেৰৰ ঘৰবোৰৰ পুৰণি ঘৰবোৰত গোবৰ মাটিৰে বেৰবোৰত যেনেকৈ বিভিন্ন পৰম্পৰাগত চিত্ৰ অংকিত হৈ আছিল তেনে ৰূপ দিছে মিত্ৰসংঘ পূজা মণ্ডপত সঁচাকৈয়ে ডিব্ৰুগড়ৰ অধিকাংশ ইকো ফ্ৰেণ্ডলি পূজা মণ্ডপে পৰিৱেশ সজাগতাৰ ওপৰত আগবঢ়াইছে এক সুন্দৰ বাৰ্তা দেৱী বিসৰ্জনৰ সময়ত নদী প্ৰদূষিত নহয় পৰিৱেশো বিনষ্ট নহয় এক ইতিবাচক বাৰ্তা নিউজ ডেস্ক ডিব্ৰুবাৰ্তা